আমি গৈ আছোঁ দেওপানী ইটাবানে, য'ত ইটাবানে আৰু যেনেকৈ মনৰ ইচ্ছা কৰি ইটা বান্ধে, মনৰ সপোন আমি ৰঙাজান ৰাস্তাটো এইফালে ৰঙাজান গোলাঘাট টাউন সোমাই গৈছে, এইফালে আমি চিধা যাম ডিমাপুৰ। এয়া ডিমাপুৰ গাড়ী লাগি আছে ৰাস্তাত ৰাইজ, চিধাই গৈ আছোঁ, চিধাই গ'লে ডিমাপুৰ পায়। আৰু এখন গৈ থাকিলে প্ৰথম এখন বিয়া ডাঙৰ অসমৰ ভিতৰত এইখন পায়। এইখনৰ নাম হৈছে নম্বৰ হাবি। নম্বৰ হাবি কি নম্বৰ নাজানো, 20 নম্বৰ, লাখ নম্বৰ, কোটি নম্বৰ, কিন্তু হ'লেও এইটো এটা কোটিটকীয়া প্ৰশ্ন। অসমৰ ভিতৰত ডাঙৰ হাবিখনৰ নাম সুধিলোঁ নম্বৰ হাবি। নম্বৰ হাবিখন 22 কিলোমিটাৰমান হ'ব দীঘল, 22 কিলোমিটাৰ দীঘল। এয়া নম্বৰ হাবি। গৈ আছোঁ এতিয়া দেওপানী মাৰ আশীষ ল'বলৈ। এই ৰাস্তাৰ একেবাৰে আৰু জংঘলৰ মাজত আমি আহি পালোঁ কাৰ্বি আংলং গেট। এইটো কাৰ্বি আংলং গেট। কাৰ্বি আংলঙৰ লগতে লাগি আছে। আমি 200 টকা দিবলগীয়া হ'ল। 200 টকা দিলেহে গাড়ী ম'ম' দিয়ে। নহয় চৰি, 100 টকা। 100 টকা দিলে গেট পাৰ হ'ব দিয়ে দেওপানী মন্দিৰ। টেক্স কাউণ্টাৰ বুজিছেনে? এতিয়া ৰাস্তাৰ পৰা চৰকাৰে বনাই দিছে, কিহৰ টেক্স কি কথা নাজানো। কি টেক্স লৈছে চৰকাৰৰ ৰাস্তা, চৰকাৰৰ কথা, ৰাস্তাবোৰ টেক্স। আৰু এইটো দিছেনে ছাইডত গৰম পানী। আৰু এই পানীটো মানে নিজে ঠাণ্ডা, যিমানেই হওক ঠাণ্ডা হওক গৰম হওক, কি পানীটো উতলি থাকে নাজানো। আৰু কি ৰূপ লৈ এইটো নাজানো, ভগৱানে জানিব। গতিকে আমি দেওপানী মাৰ ওচৰলৈ গৈ আছোঁ। জংঘলে জংঘল আৰু ৰাস্তাবিলাক ইমানে সুন্দৰ। আৰু ইয়াত মানে গৰম দিনত থাকিও ভাল লাগিব, এচি নিচিনা লাগি থাকিব। চাওক পাহাৰ জংঘল, ৰাস্তাবিলাকো বৰ ধুনীয়া ৰাস্তা, আপোনালোকে আহিব। জংঘলখিনি পাৰ হৈ এয়া পালোঁ চিলনী লেন। চিলনী লেনত এয়া হোটেলত চুমিবলৈ সোমাইছে নাগালেণ্ড যাব। সৰু পৰা আহিছে গৈ চিলনী লেন। আৰু চিলনী লেন পাৰ হ'লেই পাব আপোনালোকে চান্দিপুৰ। চান্দিপুৰ পাৰ হ'লেই পাব আমাৰ দেওপানী মা।
লাগিলে গাড়ীখন চাকৰি পামেই এতিয়া। এয়া দেওপানী মাহ, এয়া পাম এতিয়া জয় দুৰ্গা মাইতি। এইখন থানা, দেওপানী মাৰ লগত থকা থানাখন। আৰু এইফালে দেওপানী মা দেখিছেনে গেটখন সৰুকৈ মিহিকৈ দেখাইছোঁ। এইফালে চিধা যায়গৈ ডিমাপুৰ, মণিপুৰ। আৰু আমি সোমালোঁ এয়া দেওপানী মা থান। আৰু এনেকুৱা টাইমত গ'লোঁ, মই মানে 2টা বজাত গ'লোঁ। মন্দিৰ বন্ধ, পূজাৰী ভাত খাবলৈ গৈছে। আৰু ৰাইজো লাইন লাগি আছে, পূজাৰী আহিব, মা আশীষ ল'ম, সেৱা ল'ম, শৰণত ল'ম। আৰু মই এনেকৈয়ে দেখালোঁ। মই একেবাৰে আগত আছিলোঁ, আগত থকাৰ কাৰণে আৰু সেই মানুহজন, পূজাৰী মানুহজনে মাতিব নোৱাৰে। চাওকচোন, আৰু পূজাৰ ভাগৰ বাহিৰখন। আৰু ইয়াত ফিতা বান্ধিব লাগে আপোনালোকে। ফিতা কি মনৰ ইচ্ছা লৈ ফিতা বান্ধিব, সেয়া সকলো সম্পূৰ্ণ হয়। আৰু ইয়াত চাকি জ্বলাই মানুহে, চাকি জ্বলাই মাৰ আশীষ লয়। আহিব নিশ্চয়। আৰু জেগাখন ভাল, ইমানেই সুন্দৰ, ঠাণ্ডা জেগা। গৰমত মানে ঠাণ্ডা হৈ থাকে, মনবিলাক বেয়া লাগিলে ভাল লাগিব। আৰু এই গছতে সকলোৱে ফিতা বান্ধিছে, দেখিছেনে, কলকে ফিতা বান্ধি থোৱা আছে। আকৌ ফুল, ফিতা বুলি নাভাবিব। ইফালে মন্দিৰলৈ ছাইডত এয়া ভাত খোৱা ঘৰ, পূজাৰীকেইটা। এয়া মই ফিতা ল'লোঁ, ফিতা বান্ধিবলৈ। আৰু মন্দিৰৰ মাৰ বাহিৰ দৃশ্যকণ অকণমান দেখুৱাই দিছোঁ। মনোমোহা দৃশ্যকেইটা ঠিকেই লগত জল মেল খাই আছে, মিলি আছে। আৰু চাওক, ছোৱালীজনী ধৰিছে পাৰকেইটাও কি ধুনীয়া মুক্ত মনে খেলি আছে, বা তেওঁলোকৰ আহাৰ গোটাই আছে। কি সুন্দৰ এটা পৰিৱেশ। আৰু এনেকুৱাত থাকিবলৈ মোৰ খুবেই মন যায়। তাৰ উশাহ নিশাহ ইমানেই মানে খুব সুন্দৰ আমাৰ টাউনত আহিলে। আৰু ইফালে মন্দিৰৰ ছাইডত বিয়াও হ'ব পাৰি। এহাল দম্পতীয়ে বিয়া হৈ আছে, ক'ৰ পৰা আহিছে মই সোধা নাই। এই গতিকে আপোনালোকক মই দেখাও দিছোঁ। সেইটো কইনা ঘৰৰ পাৰ্টি, আৰু এইফালে হ'ল দৰা ঘৰৰ পাৰ্টি বহি আছে। আৰু ইফালে হ'ল পণ্ডিতে মন্ত্ৰ মাতি আছে, আৰু বিয়া এনেকৈ হৈয়ে আছে। আৰু ইফালে বিয়াৰ ঘৰৰ দৰা পাৰ্টি ফটো উঠি আছে। তাৰ আগতে এহাল আকৌ বিয়া হৈ উঠিছে, আৰু সিহাল বহিছে। এহাল নেপালী মানুহ, ক'ৰ পৰা আহিছে নাজানো, মানে আপোনালোকক দেখাই দিছোঁ। আৰু এইয়া চাওক, দেওপানী দুৰ্গা টেম্পল। আৰু কিমান চনত প্ৰচিদ্ধ দিছে না। আৰু কাষৰ দোকানকেইখনে মানে এনেকেই জীৱন জীৱিকা নিৰ্বাহ মায়ে চলাই আছে, আৰু তেওঁলোকো চলি আছে। পৰা এনেকৈ মিলি জুলি চলি থকাটোহে ভাল, সুন্দৰ এটা পৰিৱেশ। সকলো যেন মিলি জুলি খাই আছে, গৰু হওক, ছাগলী হওক, মানুহ হওক। আগফালে বাগান এখনো আছে, দেখিছেনে। আৰু এই হ'ল আমাৰ গাড়ীখন, ফিল্ডখন, য'ত গাড়ী ৰাখি পিকনিক খাব পাৰি। এইখন কিনিয়াকৈ দেখিছোঁ, সৰু গাড়ীখন অকল আমাৰ বাছখনেই আছে, বেলেগ বাছ নাই। চাওক, আমি বাছৰ ওচৰলৈ গৈ আছোঁ।
আমাৰ খানাৰ যোগাৰ হৈ গ'ল আমি খানাত বহিলোঁ সকলো লাষ্ট টাইমৰ পৰা কোন আহিছে কোন নাই অহা তলৰ পৰা দেখাই গৈছোঁ আৰু ভাতটো দিলে খাবৰ হ'ল তেনেকুৱাতে मुझे प्यार हो गया तेरे ख्यालों में ये दिल खो गया सोना 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 सोनिए नी रूप दा नजारा इंडिया का प्यार तुम्हारा লাষ্ট টাইম আমি আহিলোঁ এনেকৈ ঘৰলৈ ৰাওনা হয় আৰু লগতে ঠাণ্ডাখন আৰু এইখন আপুনি মাৰ লগত থকা সকলোকে আহিলোঁ ভিডিঅ'টি ইমানেই গুড নাইট বাই বাই